hey guys, welcome to my YouTube channel. My name is Abinash. আপোনালোকে চাই আছে মোৰ YouTube channel Abi Vlogs. মানে পোনপ্ৰথমতে মোৰ কথাটো হ'ল মানে এটা কোৱেশ্চন আছে আপোনালোকৰ সৈতে। মানে কোৱেশ্চনটো এইটোৱে যে মানে ধৰ এতিয়া আপুনি চাব এই ৰাস্তা আছে, এই ৰাস্তাৰ কাষৰ মাটিখিনিৰ মূল্য আছে, ৰাস্তাৰ কাষত থকা ঘৰটোৰ মূল্য আছে, কিন্তু ৰাস্তাত থকা মানুহৰ কিয় মূল্য নাই? মানে মোক এই উত্তৰটো প্লিজ আপোনালোকে কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিবই কৰিব। মানে কথাটো হৈছে মেইন কথাটোলৈ হোৱা এতিয়া মানে আপোনালোকেতো জানে মোৰ এটা ইউটিউব চেনেল আছে মানে অবি ব্লগ। মানে সেইটোত মই এটা বেছি দিন হোৱা নাই, এটা 4 তাৰিখ মানে এটা মই ভিডিঅ' আপলোড কৰিছোঁ। তাতে সেই ভিডিঅ'টো বহুতে চাইছে হয়, 200-300 মান মানুহে চাইছে, কিন্তু সেই 200-300 মানুহৰ ভিতৰত মনত বহুতো এটা কিবা কাৰণে কথা আহি আছে। মানে কি বুলি কয় এইটো আপোনাৰ বোলে এইটো কি হ'ব পাৰে, এইটো কিহৰ ভিডিঅ' হ'ব পাৰে, মানে বহুতে ভাবি আছে শ্বৰ্ট ফিল্ম কিবা কাৰণে। মানে মোৰ কথাটো হৈছে মানে সেইটো কি ভিডিঅ' আপোনালোকেতো বহুতে গম নাপায়। সেই কথাই ফুল ভিডিঅ'টো মই 9 তাৰিখে আপলোড কৰিম, আপোনালোকে চাবলৈ নাপাহৰিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেইবাবে। মানে এতিয়া আপোনালোকক মই এটা বস্তু দেখাবলৈ যাবলৈ ওলাইছোঁ, মানে আপুনি ভিডিঅ'টো চাই থাকক। এতিয়া আমি শুৱালকুছি গেটৰ ওচৰত আছোঁ, মানে চমৰ মোবাইলটো মোক দিয়া। মানে এতিয়া আমি শুৱালকুছি গেটৰ ওচৰত আছোঁ, আপোনালোকে বহুতে দেখা পোৱা নাই চাগে। এইটো শুৱালকুছিৰ গেট, মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ অন্তত। চ' আহকচোন আপোনালোকক মই সেই বস্তুটো দেখাই লওঁ। ত' এই গাইজ এইটো শুৱালকুছিৰ গেট, এইটো পাৰ হৈয়ে যায় মানে আপোনালোকক মই এটা বস্তু দেখাবলৈ চেষ্টা কৰিম। এই বস্তুটো কি আপোনালোকে চাব। মানে খাদ্যতে আমি এতিয়া আহি পালোঁ শুৱালকুছিৰ গেট। ত' এই গাইজ আমি বৰ্তমান আহি এতিয়া শুৱালকুছি গেট পাৰ হৈ আহিলোঁ। আহি কিনে এতিয়া আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম যে আমি কি জেগাত যাই আছোঁ। আপোনালোকক এইটো ছাৰপ্ৰাইজ মানে এইটো ছাৰপ্ৰাইজ কি দেখাবলৈ যাই আছোঁ, অসমীয়া সংস্কৃতিৰ ওপৰত যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, আপোনালোক দেখাবলৈ আৰম্ভ কৰি বলক। এই গাইজ আহি আমি গোপালখন মন্দিৰৰ পৰা লৈছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওকচোন ভিডিঅ'টো কেনে হয় আৰু সকলোকে চাই থাকক। তো গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনটো, যোনটো আপোনালোকক আগত আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানে হয় আপোনালোকে যি ভাবি আছে ঠিকেই ভাবি আছে। মানে মই আজি আপোনালোকৰ সৈতে অসমীয়া সংস্কৃতিৰ বিহু নাচৰ বিষয়ে আপোনালোকক কিছু মানে দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব। তো আপোনালোকে বিহু নৃত্য উপভোগ কৰক, মই ভিডিঅ'টো আগবঢ়াই লৈ যাই আছোঁ। দিয়ক, থেংক ইউ। সকলোকে মানে চবকে চব দেখাবলৈ চেষ্টা কৰি দেখিছোঁ, সকলো দেখালোঁ ভিডিঅ'টো এখান দেখা অন্তৰ্গত বাবা